Hey guys, কি খবৰ? কেনে আছে? আশা কৰোঁ সকলো চাগে ভালে আছে। মই তন্দ্ৰালি পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি গ'লো। আজি মই আপোনালোকক দেখুৱাম পদিনাৰ চাটনি। আপোনালোকে সকলোৱে পদিনাৰ চাটনি খাই পাইছে, কিন্তু মই আজি দেখুৱাম গঞ্চনা কচুৰ সৈতে মই কেনেদৰে পদিনাৰ চাটনি বনাওঁ। বলকচোন মই কেনেকৈ পদিনাৰ চাটনি বনাওঁ গঞ্চনা কচুৰ সৈতে আপোনালোকে চাই গৈ থাকিব আৰু মই বনাই গৈ থাকিম। বলক আহক। মই থাল এখন লৈছোঁ, থালখন কি লৈছোঁ মই দেখুৱাই গৈ থাকিম। এয়া লৈছোঁ মই গঞ্চনা কচু, আম, ধনিয়া, মচন্দৰী, ভোট জলকীয়া, নহৰু আৰু আপোনাৰ পদিনা আৰু মই নিমখ অকণমান লৈ লৈছোঁ। মই এতিয়া পটাত কেনেকৈ পিচিম আৰু মই গোটেইখিনি একেলগে নিপিছোঁ, এটা এটাকৈ পিচি মই দেখুৱাই গৈ থাকিম। ফাৰ্ষ্ট টাইম লৈছোঁ মই এতিয়া মচন্দৰী। এয়া মই মচন্দৰী পিচি গৈছোঁ। এয়া মই পদিনা লৈছোঁ। এয়া মই ধনিয়া দুপাত লৈ লৈছোঁ এতিয়া। আৰু এতিয়া মই গঞ্চনা কচু কেইডোখৰমান লৈ লৈছোঁ। এয়া মই আম লৈছোঁ 4 টুকুৰমান, কাৰণ বেছিকৈও দিব নোৱাৰি, বেছিকৈ দিলেও টেঙা হ'ব যিহেতু। এয়া মই ভোট জলকীয়া আধা কাটি ল'ম, কাৰণ বেছিকৈতো দিব নোৱাৰিয়ে, বহুত জলকীয়া হ'ব। আদা লৈছোঁ মই এটুকুৰ। এইবাৰ মই লৈছোঁ নহৰু আৰু অকণমান নিমখ লৈ লৈছোঁ। এতিয়া মই গোটেইখিনি একেলগে পিচি গৈ আছোঁ, কাৰণ পটাত পিচিলে খাবলৈ বেছি সোৱাদ হয়। এয়া দেখিছে কি ধুনীয়াকৈ পিচা হৈ গ'ল। দেখিছে নহয় মোৰ পদিনা আৰু আজি গঞ্চনা কচুৰ চাটনি। এতিয়া মই চাফা বাতি এটাত ৰাখি থৈ দিম।